হাই ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল। মোৰো ভালে। আজি বহুদিনৰ মূৰত আজি ব্লগ এটা বনাম বুলি ভাবিছোঁ আৰু লৈছোঁ সেইবাবে ব্লগ এটা বনাবলৈ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু এতিয়া ক'লৈ যাবলৈ ওলাইছোঁ অলপ পিছত আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু লগত হৈছে এয়া সখী। আমি এতিয়া ঘৰৰ পৰা ওলাইছোঁ। আজি বহুদিনৰ মূৰত আজি সখী আহি গ'ল আৰু এতিয়া আপোনালোকক দেখাই থাকিম আমি ক'লৈ যাওঁ। ঠিক আছে, ব'লক গৈ থাকোঁ তেতিয়াহ'লে। এতিয়া আমি আহি পালোঁ বশিষ্ঠ মন্দিৰ। ব'লক আপোনালোককো ইয়াৰ পৰিৱেশ দেখুৱাই যাম। মানে চাকি ধূপ এইবোৰ পোৱা যায়, কিন্তু আমি ঘৰৰ পৰাই লৈ আহিছোঁ, সেইবাবে ইয়াক ল'ব নালাগে। আমি দুইজনী এতিয়া আহি পালোহি। এতিয়া ইয়াতে ভৰি হাত ধুই লওঁ। এইটো গণেশ মন্দিৰ। ইয়াতে প্ৰথমতে আমি চাকি ধূপ জ্বলাই ল'ম। আমি গণেশ মন্দিৰত ধূপ ধূনা জ্বলাই সেৱা কৰি ওলাই আহিছোঁ। আৰু এয়া যে দেখিছে, এয়া হৈছে বশিষ্ঠ মুনিৰ মূৰ্তি আৰু ইয়াৰ নামেৰে আচলতে বশিষ্ঠ মন্দিৰৰ নামাকৰণ কৰা হৈছে। এয়া মূল মন্দিৰ। অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ পূব দিশত সন্ধ্যাচল পাহাৰত এই বশিষ্ঠাশ্ৰম দেৱালয় অৱস্থিত। এই মন্দিৰ মূলতঃ শিৱ মন্দিৰ আৰু এই মন্দিৰ আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল ১৭৫১ খ্ৰীষ্টাব্দৰ পৰা ১৭৬৯ খ্ৰীষ্টাব্দৰ এই সময়ছোৱাৰ ভিতৰত। পুৰণি আখ্যান মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল বুলি জনা যায়। এই দেৱালয়ত ৩টা মন্দিৰ আছে। এটা হৈছে দুৰ্গা আৰু গণেশ আৰু আনটো হৈছে এয়া মূল মন্দিৰ। ভিডিঅ'টোত ভইচ অভাৰে দিছোঁ মই পিছত, কাৰণ তাত খুবেই নিজৰাৰ পানীৰ শব্দ, সেইবাবে। ব'লক এতিয়া আমি মূল মন্দিৰৰ ভিতৰ ভাগলৈ যাওঁ। ভাল লাগিছে কাৰণ ইয়াৰ পৰিৱেশ খুব ধুনীয়া আৰু এইপিনে ইয়াৰ পানী তুলি আছে, এতিয়া পানী তুলি আছে ইয়াৰ খুব ধুনীয়া পৰিৱেশ। ললিতা আৰু কান্তা তিনিটা টুৰিষ্ট সন্ধ্যাচল পাহাৰৰ ওপৰৰ পৰা গৈ আহিছে। এয়া পৰিৱেশ চাওক কিমান ধুনীয়া। এই বান্দৰবোৰলৈ চাওক, আমি ঘৰলৈ যাওঁ কাৰণ খুব বেছি ভোক লাগিছে, গতিকে এতিয়া সেইটোৱে এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। ঠিক আছে, আপোনালোকক ঘৰত গৈ লগ পাম, চাই থাকিব ভিডিঅ'টো। ইয়াত কিছুমান মন্দিৰৰ ওচৰতে দোকানো আছে আৰু ইয়াত কিবাকিবি কিনিব পাৰি মন গ'লে। আহি পালোহি আৰু এতিয়া লৈছোঁ চাহ খাবলৈ। চাহখিনি খাই লওঁ, তাৰপিছত পুনৰ আপোনালোকক লগ পাম। এয়া ৰেডি হৈ আছে পকৰা। পকৰা হৈছে ফুলকবিৰ, বনাই আছে আমাৰ সখীয়ে। আৰু এয়া মই বনাই আছোঁ চিকেন। আজি ইমান ৰেচিপি শ্বেয়াৰ কৰা নাই, কাৰণ আগতেও ৰেচিপি ইয়াৰ শ্বেয়াৰ কৰা হৈ গৈছে, সেইবাবে। কালাৰ জোৰদাৰ গতিত চলি আছে।
এতিয়া পুৰি আছোঁ বেঙেনা। কোনে কোনে খাই ভাল পায় বেঙেনা এনেদৰে পুৰি কমেণ্ট কৰিবচোন। মইতো বিৰাট ভাল পাওঁ। তাত পিটিকা নহ'লে ভাল নালাগে। য়েছ, পিটিকা মেইন। পিটিকাই মেইন। ঠাণ্ডা দিনত পিটিকা নহ'লে মজা নাই। আৰু পুৰিম বিলাহী, নহৰু, জলকীয়া। क्या कर रही हो? টমেটো পুৰি ৰহি हो। এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। এয়া চিকেন, পকৰা, বেঙেনা পিটিকা, দাইল। ঠিক আছে, আমি দেৰি নকৰোঁ, এতিয়া তেনেহ'লে আমি খাই লওঁ। আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু এইবোৰ ফুল ফুলি আছে। ফুলবোৰ এনেদৰে ফুলি থাকিলে খুব ভাল লাগে আৰু আজি এনেদৰে দিনটো আমি দুজনীয়ে পাৰ কৰিলোঁ। এতিয়া সখী যাবলৈ ওলাইছে আৰু মই অকণমান সখীক আগবঢ়াই থৈ আহোঁগৈ, কাৰণ আন্ধাৰো হ'বলৈ হৈছে। সেইবাবে আজিৰ ভিডিঅ'টো তেনেহ'লে এইখিনিতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে শ্বেয়াৰো কৰি দিব। ঠিক আছে তেনেহ'লে বাই বাই। বাই বাই।